এভৰিৱান আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই অকনমান মই অসুস্থ আছিলো মানে অকনমান বিষ হৈছিল গাত এতিয়া গম পোৱা মতে বসন্ত ওলাইছিল এই কাৰণে অকনমান নিয়ম কৰিলো ডক্টৰকো দেখালো মেডিচিনো খালো এতিয়া অকনমান ভাল পাইছো গতিকে ইমান দিন হ'ল যিহেতু ভাবিলো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো যি কি নহওক দুৰ্গা পূজাও আহি আছে আপোনালোকে কেনে ধৰণেনো পূজা উদযাপন কৰিছে জনাবচোন আৰু মই বিশেষ একো কৰা নাই পূজাৰ কোনো ধৰণৰ তেনেকুৱা বজাৰ কৰা হোৱা নাই এতিয়ালৈকে চাওচোন কি কৰিব পাৰো আপোনালোকে বজাৰ কৰিলে নাই বাৰু আজি যোৱা বছৰটো নহলে আজি ইমান দিন সকলোৱে লকডাউনৰ কাৰণে ঘৰৰ ভিতৰতে সোমাই থাকিলে এবাৰ সঁচাই ভাল লাগিব যদিও চৰকাৰে কিছুমান প্ৰটোকল বান্ধি দিছে তথাপিও আমি যিমানখিনি পাৰো প্ৰটোকল মানি পূজাখন চাবলৈ পালে ভাল লাগিব নহয় জানো আৰু সকলোৱে হয়তো হেতু কাৰণে বহুত উৎসাহেৰে মানে ৰৈ আছে লগতে ময়ো ৰৈ আছো আপোনালোকৰ লগতে চাওচোন দুৰ্গা পূজাত কিবা কিবি দেখাবলৈ চেষ্টা কৰিম বাৰু যদি পাৰো বাকি আজি এটা ৰেচিপি লৈ আহিছো ৰেচিপিও ঠিক নহয় ঘৰতে বনাইছিলো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো সো আহকচোন মানে ভিডিঅ'টো চাওঁহক আগুৱাই আৰু ৰেচিপিটো কেনেকুৱা পালে মোক জনাব একেবাৰে সহজ মানে ঘৰুৱা ষ্টাইলত বনোৱা একেবাৰে ইউনিক এটা অসমীয়া খাদ্য গতিকে আহক ভিডিঅ'টো চাও আগবাঢ়ো আৰু যিসকল মোৰ চেনেলটোত নতুন হয় আৰু আজি প্ৰথম মোৰ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ মোক মৰম দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো লগতে কাষতে থকা যেটো নটিফিকেশনৰ বেল আইকন আছে হেতু টিপি অল কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ' সমূহৰ নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় লগতে লাইক কৰিব ভিডিঅ'ত শেয়াৰ কৰিব আৰু তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ' কেনেকুৱা লাগিছে কিবা যদি ভুল হৈছে তাকো জনাব ইয়াতকৈ আৰু বেছি উন্নত কৰিবলৈ চেষ্টা কৰিম যেহেতু নতুন হয় নতুন ইউটিউব মই খুলিছো গতিকে যিমান পাৰো আপোনালোকৰ মৰম চেনেহ পালে আগুৱাই যাবলৈ সহায় হয় আপোনালোকে মৰম চেনেহ দি আগুৱাই লৈ যাব বুলি আশা কৰিলো গতিকে কি ভুল ভ্ৰান্তি হয় হেখিনি দেখাই দিব তলত প্লিজ মেনশন কৰিব তাতকৈ ইয়াতকৈ বেছি উন্নত মানৰ ভিডিঅ' দিবলৈ আপলোড কৰিম আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে প্লিজ কমেন্টত জনাবচোন নেক্সট মই তেনেকুৱা আপোনালোকে বিচাৰ ধৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মাজলৈ লৈ আহিম এতিয়া আহোচোন ৰেচিপিটোলৈ আগবাঢ়ো মই আজি কৰ্দৈ মাছৰ জোল বনাইছিলো তাৰ বাবে দুটা কৰ্দৈ আৰু 4টা আলু গুচাই ললো কেইফটামান নহৰু এটুকুৰা আদা এটা পিয়াজ কেইটামান জলকীয়া আৰু অকনমান পাঁচফোৰণ এইখিনি যোগাৰ কৰি ললো কৰ্দৈ কেইটা মই দীঘলীয়া চেপত কাটি লম আৰু সাইডৰ এইখিনি এনে ধৰণে এৰাই লম এতিয়া মই আধা কেজি পৰিমাণৰ চন্দা মাছ খুব সুন্দৰকৈ ধুই ইয়াত নিমখ হালধি সানি লৈছো 1 চামুচ নিমখ দিছো আৰু লগতে অকনমান হালধি দি এইখিনি খুব সুন্দৰকৈ হাতেৰে মিহলাই ললো আনফালে এটা কেৰাহী গেছত গৰম হ'বলৈ দি তাত মই পৰিমাণ অনুযায়ী সৰিয়হৰ তেল দি দিলো আপোনালোকে যিকোনো ফ্লেভাৰ তেল
ইউজ কৰিব পাৰে যেটো খাই ভাল পায় আৰু মেৰিনেট কৰি থোৱা মাছ কেইডোখৰ তেলত দি খুব ধুনীয়াকৈ ফ্ৰাই কৰি ললো মাছ ফ্ৰাই কৰাটো আপোনালোকে সকলোৱে জানে গতিকে এটোত বিশেষ দেখুৱাবলগীয়া একো নাই সিম্পল কে এনে ধৰণে ফ্ৰাই কৰিছো মাছখিনি অলৰেডি মোৰ ভজা হৈ গৈছে এখিনি মই এটা বাটিত নমুৱাই লম আৰু বাকি থকা মাছ কেডোখৰো একে ধৰণে ভাজি লম আৰু এইখিনি তেলতে মই বাকি কৰ্দৈখিনি ভাজি তৰকাৰীখন বনাম এতিয়া তেলত মই 1 চামুচ পৰিমাণৰ পাঁচফোৰণ দি দিলো ভিডিও কোৱালিটি বহুত বেছি ঠিক নহয় যেহেতু মই মোবাইলত ৰেকৰ্ডিং কৰো গতিকে যিমান পাৰো ভালকৈ দেখাবলৈ চেষ্টা কৰো যিমানখিনি সাকসেস হও নাজানো বাৰু এতিয়া কাটি লোৱা পিয়াজখিনিও ইয়াত দি এখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম পিয়াজখিনি খুব সুন্দৰকৈ ভাজ খাইছে এতিয়া ইয়াত 1 চামুচ পৰিমাণৰ হালধি গুড়া দি দিছো লগতে অকনমান ৰেড চিলি পাউডাৰ দি দিছো এখিনি একেবাৰে জ্বলা নহয় কেৱল কালাৰৰ কাৰণে দিছো আৰু এখিনি অকনমান সময় ভাজিম এতিয়া কাটি থোৱা কৰ্দৈখিনি কেৰাহীত দি এখিনি অকনমান সময় ভাজি লম ইয়াত পৰিমাণ অনুযায়ী নিমখ আৰু যেকিটা জলকীয়া লৈছিলো জলকীয়া কিটা দি অকনমান সময় ভাজিম আৰু ঢাকুন মাৰি অকনমান সময় সিজিবলৈ দিম দুই তিনিবাৰ ঢাকুন মাৰি কম জুইত কৰ্দৈখিনি সিজিবলৈ দিলো আৰু কৰ্দৈখিনি সম্পূৰ্ণকৈ সিজি অহাত অকনমান গৰম পানী দি এখিনি উতলিবলৈ দিম আৰু গৰম পানীৰ লগতে মই আলু কেইটাও ভাঙি দিছো যেহেতু আলু কেইটা বইল কৰি লোৱা আছিল গতিকে তাতে মই ভাঙি দিছো তেতিয়া তৰকাৰীখিনি অকনমান ডাঠ হ'ব কৰ্দৈ যেহেতু টেঙা হয় গতিকে অকনমান আলু দিলে তাত মিঠাৰ এটা সোৱাদ আহে আৰু খাইও ভাল লাগে তৰকাৰীখিনি মই উতলিবলৈ দিম আৰু উতল আহিলে মই এই ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা তাত দি দিছো খুব সোৱাদযুক্ত এখন তৰকাৰী হয় একেবাৰে সাধাৰণভাৱে বনোৱা আপোনালোকে কৰ্দৈটো পুৰিও বনাব পাৰে সেই মেথডটো অকনমান বেলেগ হয় মই এনে ধৰণে বনালো হেনাখন খাইও খুব ভাল লাগিলে যদি আপোনালোকে কোনোবা এনে ধৰণে বনাই পাইছে প্লিজ কমেন্ট বক্সত জনাবচোন আৰু যদিহে নাই পোৱা তেতিয়া হলে ৰেচিপিটো ট্ৰাই কৰি চাব খুব ভাল লাগে খাই আৰু একেবাৰে ইউনিক এটা সাধাৰণ ৰেচিপি হয় সকলোৰে ঘৰত থাকে তৰকাৰীখন মোৰ ৰেডি হৈ গৈছে এতিয়া নমাই অলপ সময় ঠাণ্ডা কৰি ৰাখিম আৰু গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিম এয়া এটা কাঁহৰ বাটিত মই এনে ধৰণে উলিয়াই ললো খুব ভাল লাগে খাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পালে প্লিজ কমেন্টত জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পালে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা যেটো বেল আইকন আছে হেতু টিপি অল কৰি দিব আৰু প্লিজ ভিডিওটো যিমান পাৰে হিমান বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব আৰু ট্ৰাই কৰি চাব ৰেচিপিটো কেনেকুৱা হয় পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি আছো আজিলৈ আহো ধন্যবাদ দুৰ্গা পূজাৰ অশেষ শুভকামনা যাচিলো মোৰ ইউটিউব সাবস্ক্ৰাইবাৰ সকল